সঁচা ঠিক আছে তো সেই দৰ্শকসকল মই মঞ্জিত আৰু আজি মানে আমাৰ যিটো ডান্সৰ খানা সেইটো হ'ব গৈ আছে পুৰা আমি ৰেডি এইফালে পাথাৰত এক ছেকেণ্ড খানাটো কি আনিছে আইটেমটো কৈ দিয়ক খানাত আমাৰ গাহৰি আছে আৰু মানে এই ব্ৰইলাৰ আছে বঢ়িয়া খানা হৈ আছে মানে গাহৰি নাখোৱাখিনিৰ কাৰণে ব্ৰইলাৰ আছে বম খানা হ'ব আৰু এই খানাস্থলী মানে আজিৰ খানাটো চাংঘৰৰ তলত হ'ব মই বৰ্তমান ভিডিঅ'টো কৰি আছোঁ চাংঘৰৰ ওপৰৰ পৰা তো আৰু ইয়াৰ চব গোটেইকেইটা আছে সেইফালে আমাৰ ডান্সৰ মেইন মানুহ ইয়াৰ কৌশিক আৰু আমাৰ দনাত খানাটো হ'ব দনাত খাম আয়ুৰ্বেদিক খানা দনা চনা তুলে থোৱা আছে আমাৰ ডান্সৰ মেইন মানুহ আৰু এইফালে আমাৰ পুৰা চব্জিৰ কাম চলি আছে গোটেইগিলা আছে বিনালে মানে হেৰি মানে এই চব্জিৰ কাম হৈ থকা নাই আমাৰ ইয়াৰ মানে চব্জি নাই আমাৰ খানা তাত ডাইৰেক্ট সিফালে মাংস আৰু ভাত এই খানা চব্জি নাই তো আৰু আমাৰ মাংসৰ দায়িত্বত আছে এইফালে কৌশিক দাস আৰু বাদাম দা হাই কৰি দিওঁ কনক দাস মানে কনক দা তো থাকি দিম একটোমান মান চাকে চাবা পাৰলো হয় বোধহয় চাকি যাব পাৰলা হয় আৰু মানে হেৰি খানা মানে খানাই হ'ব লাগে খানাত দালি আঞ্জা নহ'লেও হয় মানে ইমান ঘৰৰ নিচিনা লাগজাৰী হিচাপত খানাটো খালি মানে খানা খোৱা হেন নালাগে চ' মাংস আঞ্জা দিয়ে হৈ যায় মানে মাংস আঞ্জা ভাত বঢ়িয়া কি তেলখিনি হাতত ধৰাছো এই পূৰ্ব পাই নপুৰে কিবা এটা আহিছে কিন্তু কিবা এটা পাইছোঁ তেল ভাল লাগছে সঁচাই তো আৰু মানে কথাগিলা জোৰকে কৈ আছোঁ মানে ভিডিঅ'টা এডিট কৰি থাকোঁতে পানী পৰলা টিঙৰ চান শুনক মানে আৰু আমাৰ মেইন মাংসটো হ'ল এইবাৰ ব্ৰইলাৰ বহি দিয়া হৈছে মানে আমাৰ টিমত 2জন গাহৰি নাখায় আৰু এইফালে ইমন্দা আছে মানে আমাৰ যিটো ডান্স আছিল সেই ডান্সটোৰ মানে 40% ষ্টেপে ইমন্দাই দিছে থেংক ইউ ভিডিঅ'টোৰ যোগেদি আৰু এনেকৈ হৈ গ'ল আমাৰ খানাৰ মাংস আঞ্জা মানে 2খন আঞ্জা হৈ গ'ল এতিয়া আমি খাই আছোঁ ভাত খাওঁতে মানে ভিডিঅ' নকৰিলোঁ কাৰণ আঞ্জাখিনি হওঁতে মানে বহুত ৰাতি হ'ল ৰাতি মানে ইমান ভিডিঅ' কৰি নাথাকিলোঁ কাৰণ আমাৰ এতিয়া 4জনমান অলপ ডাঙৰ মানুহ আছে চ' সেইকাৰণে ভিডিঅ' নকৰিলোঁ অলপ বেয়া কথা হৈ যায় চ' এতিয়া ভাত খাই আছোঁ আপোনাৰ আজিৰ ভ্লগটোত এইখিনিয়ে তো আৰু খালোঁ খানা এতিয়া গৈ আছোঁ ঘৰত মানে ৰাতি হ'ল বহুত বেছি ৰাতি হ'ল আৰু এইফালে আমাৰ লগত আছে নিতুল কেনে খানাত এক্সপিৰিয়েঞ্চ খানা ভাল লাগিল আৰু গাহৰি মাংসখন ভাল লাগছে সেয়ে আৰু ভাল লাগছে মানে আমি দিছে মোৰ এংকা গেছ দি গৈছে গাহৰিত তেল খাই এক গাড়ী ইনো খালেও ভাল নহ'ব মানে আৰু কি হ'ল মানে খানাত বহুত মানুহ আহি গ'ল তাতে ভ্লগ কৰাত ইমান ভাল নহ'ল ইহঁত নল'লে ভ্লগ কৰবা তো সেয়ে আৰু ঘৰত গৈছোঁ তো লগ পাই আছোঁ নেক্সট ভ্লগত বাই বাই এতিয়া এই পাথাৰৰ মাজে গাই চাই আছোঁ আৰু